প্ৰিয় দৰ্শক, আজি মই সন্মুখৰ ফুলখিনি দেখুৱাবলৈ আহিছোঁ। 31 ডিচেম্বৰৰ দিনাখন মই এটা ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিম বুলিয়ে আহিছোঁ। আমাৰ ঘৰত এটা জাৰ্মান চাফাৰ আছে। আমাৰ ঘৰত কিবা এটা কৰা দেখিলে সি দৌৰি আহে, কিট কিট, তাৰ নামটো কিট বুলি মাতিলেহে সি চিনি পায়। গতিকে এইটো চক, নহ'লে নাহে, মানুহৰ গাত জাপ মাৰি উঠে আৰু এৰি নিদিয়ে মানুহক, আৰু মৰম কৰি দিব লাগে, তেতিয়াহে সি আঁতৰি যায়। বহুতে ভয় কৰে। সেয়েহে এইখিনি ফুলখিনি ফায়াৰ বল বুলি কয়, কিন্তু ফায়াৰ বল আন নাম থাকিবও পাৰে। গতিকে আমি ফায়াৰ বল বুলিয়ে জানো। এইখিনি সন্মুখৰ ফুলখিনি, এইখিনি ফায়াৰ বল অলপ ফুলিবলৈ লৈছে, আৰু এইখিনি জবা, গুলপীয়া জবা ফুলি আছে, আৰু এইখিনি পাত ফুল, এইখিনি ৰঙা জবা, আৰু এইখিনি সন্মুখৰ ফুল, এইখিনি ফায়াৰ বল ডাঙৰ ডাঙৰকৈ ফুলি আছে। এইখিনি বহুত ধুনীয়াকৈ ফুলি আছে। কেইগৰাকীমান ছাবস্ক্ৰাইবাৰে মোক ক'লে যে আপোনালোকৰ সন্মুখৰ ফুলনি বাৰীখনৰ ফুলখিনি অলপ ভিডিঅ' এটা দিলে আমাক ক'বচোন। সেয়েহে মই মোবাইলৰ যোগেদি ধৰি ৰাখিছোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। এইখিনি ফুল, বহুতো ফুল আছে। নাৰ্জী ফুল ফুলি প্ৰায় শেষেই হ'ল, আৰু অন্য গুদাম ফুল, তাৰপাছত উইণ্টাৰ ছিজন, আৰু পাত ফুল কিছুমানো আছে। এইখিনি দেখিছেনে, বহুত ধুনীয়াকৈ ফুলি আছে। এইখিনি প্ৰায় নৱেম্বৰ মাহত আৰম্ভ হয় ফুলিবলৈ, তাৰপাছত কেইবামাহো থাকে, আৰু এইখিনি এপ্ৰিললৈকে ফুলি থাকে, আৰু তাৰপাছত যেতিয়া এইখিনি ৰঙা ৰংটো গৈ পেলাই সেউজীয়া কালাৰ যেতিয়া হয়, তেতিয়া মই এই ডালখিনি কাটি দিওঁ। 5 বছৰমান হ'ল এইখিনি ডাল কটা, প্ৰতি বছৰে কটা হয় সেউজীয়া যেতিয়া ফুলবিলাক হৈ যায়, আৰু এনেকুৱাতে মই ডালখিনি কাটি দিম। এইখিনি ঘৰটো সম্পূৰ্ণ বনাবলৈ আছে, কিন্তু এইখিনি হোৱা নাই কাৰণে এইখিনি মই ভিডিঅ'ৰ যোগেদি ধৰি ৰাখিছোঁ। এতিয়া মই এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। ৰচিদা কিটচেন আছামলৈ স্বাগতম। সদৌ অসমবাসী ৰাইজলৈ নতুন বছৰ শুভেচ্ছা থাকিল। আজি মই লৈ আহিছোঁ কাবুলী বুটৰ চানাৰ এটা চাট। চাটটো কেনেকৈ বনাই চাওঁচোন আহক। প্ৰথমতে মই কাবুলী বুটখিনি দিম। ইয়াতে দিম কটা জলকীয়া, ধনিয়া এচামুচ, জিৰা এচামুচ, ক'লা নিমখ এচামুচ, আমচুৰ পাউডাৰ এচামুচ, আদা এচামুচ, চাট মছলা এচামুচ, আৰু জলকীয়া গুড়ি। এইখিনি মই অলপ লৰাইছোঁ। দুই এটা এনেকৈ ভাঙি দিব লাগিব। ইয়াতে মই অলপ নেমু ৰস চেপি দিম। এতিয়া ইয়াতে দিম অলপ আলু। আলুখিনি মই টুকুৰা কৰি লৈছিলোঁ। বুটখিনি মই যোৱাকালিয়ে তিয়াই থৈছিলোঁ। তাৰপাছত দুটা হুইচেল মাৰি এইখিনি সিজাই পেলাই অলপ পানী টুকি এখন চালনীত থৈ দিছিলোঁ, আৰু তাৰপাছত এইখিনি লৈছোঁ সেইদৰে।
ইয়াতে দিম অলপ ধনিয়া পাত, অলপ পিঁয়াজ কটা, অকণমান নিমখ দিছোঁ। নিমখ আগতেও দিয়া আছিলে, বুটতো দিয়া আছে, সেয়েহে অলপ দিছোঁ। এইখিনি মই পাছত ডেক'ৰেশ্যনৰ কাৰণে ৰাখিছোঁ। অলপ তেতেলী পানী দিছোঁ। আৰু অলপ এটা বিলাহী কাটি টুকুৰা কৰি ৰাখিছিলোঁ, এইখিনি দিছোঁ। খাবলৈ বহুত সোৱাদ হয়। এতিয়া ডিচেম্বৰ মাহ, বহুত ঠাণ্ডা পৰিছে, গতিকে এনেদৰে বনাই খাব। ঠাণ্ডাত জ্বলা চানা বা কিবাকিবি বুটেই হওক, চানাই হওক, খাবলৈ মন যায়। সেয়েহে এতিয়া এইখিনি মই চাট বনাইছোঁ, আপোনালোকে এনেধৰণে বনাই খাব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তেতেলী পানী আৰু অকণমান আছিলে, সেইকণো দি দিছোঁ। অকণমান টমেটো চচ দিছোঁ। ইয়াৰ ওপৰত অলপ ধনিয়া পাত, পিঁয়াজৰ কটা পিঁয়াজ, আৰু টমেটো চচ অকণমান দি দিছোঁ। এতিয়া মোৰ চাট হৈ গ'ল। এনেদৰে আপোনালোকে বনাই খাব। এয়া দেখিছেনে, ধুনীয়াকৈ চাটখিনি হৈ গ'ল। এতিয়া কেনেকুৱা লাগিলে ক'ব। আজিলৈ ইমানতে সামৰিলোঁ।